এটা ট্ৰেন্ড অসমত নতুনকৈ ট্ৰেন্ড সেট হৈছে যে একেবাৰে সৰু সৰু লৰাই ট্ৰেডিং কৰিবলৈ আহিছে যে একেবাৰে ক্লাছ 12 পাছ কৰা লৰা বা কোনোবা মেট্ৰিক পাছ কৰিয়ে ট্ৰেডিং কৰিবলৈ গৈছে বেলেগ একো নহয় মই নপঢ়ো ট্ৰেডিং কৰিম এতিয়া তেওঁ সেই ল'ৰাজন গৈছে দেউতাকৰ পইচা অলপ তাৰ বিপৰীতে আমাৰ যিখিনি জেনেৰেশ্যন আমি যিখিনি অকণমান মেচিয়ৰ অকণমান যোনে নিজে পইচা আৰ্ণ কৰিছে কিন্তু সেই মানুহখিনি এই ট্ৰেডিঙৰ পৰা বিৰত আছে মানে আঁতৰি আছে এই দুটা আপুনি কি কয় যে এই ইয়ং জেনেৰেশ্যনটো কোনফালে গতি কৰি যদি মই আপোনাক 1000 টকা দিওঁ আৰু আপুনি সেই 1000 টকা ক'ত ইনভেষ্ট কৰি এনেকুৱা কি জায়গা আছে যে এনেকুৱা কি মানে ইনভেষ্টমেণ্ট এভিনিউ আছে যে আপুনি ইনভেষ্ট কৰি মোক এক সপ্তাহৰ ভিতৰতে মোৰ পইচাখিনি ডাবল কৰি দিব তো এইখিনি আগতে চিন্তা কৰিব লাগিব ইউটিউবত এনে ভিডিঅ' চাই কেইটামান ভিডিঅ' চাই যে মই শিকি গৈছোঁ তেনেকুৱা নহয় ধৰক দুটা এটা মানে কি আমি টুক্কা মাৰা বুলি কৈ যে তেনেকুৱাকে প্ৰফিটটো হৈয়ে যায় কেতিয়াবা সেইটো প্ৰফিট হ'লেই যে মই ট্ৰেড শিকি গৈছোঁ ট্ৰেডিং শিকি গৈছোঁ তেনেকুৱা নহয় নমস্কাৰ অসমৰ প্ৰথমজন PhD ইন ফাইনেন্সিয়েল লিটাৰেসি মোৰ লগত আছে ডক্টৰ সঞ্জীৱ দাস স্বাগতম জনাইছো আজি এই ভিডিঅ'টোত আমি বহুখিনি কথা পাতিছো তাত একেবাৰে সৰু লৰাক আমি ফাইনেন্সিয়েলি কেনেকৈ এৱেৰ কৰিম তাৰ লগতে আজি যেটো ট্ৰেন্ড চলি আছে লোভৰ বলি হৈ বহু মানুহ এই জালত পৰি নিজৰ পইচা হেৰুৱাবলগীয়া দিন হৈছে সেইখিনি বিষয়ে পাতিছো কেনেকৈ মানুহে এৱেৰ কৰিব পাৰিব এটা কমপ্লিট এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছো আছো আমি এতিয়া তেজপুৰত আৰু তেখেতৰ লগত আমি কথা পাতো কেনেকৈনো আৰম্ভ কৰিব পাৰিব মানুহে লিটাৰেচিটো ক'ৰ পৰা আৰম্ভ হয় কেনেকৈ আগবাঢ়িব মানুহে কেনেকুৱা ধৰণৰ বিহেভিয়াৰ হ'ব লাগে ফাইনেন্সিয়েল এৱেৰনেছৰ ক্ষেত্ৰত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব PhD ইন ফাইনেন্সিয়েল লিটাৰেসি 2022 চনত তেখেত PhD কৰিছে আৰু ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল বহুকেইখন জাৰ্নেলত তেখেতে ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত কাম কৰি আছে যিহেতু বিভিন্ন ধৰণৰ আৰ্টিকল তেখেতৰ পাব্লিছ হৈছে আজি আপোনাৰ পৰা আমি জানিব বিচাৰিম যে এই কমপ্লিট এতিয়া যিটো অসমৰ পৰিস্থিতি হৈ আছে ফাইনেন্সৰ ক্ষেত্ৰত দেখা যায় বহুখিনি এপ আহিছে যিবিলাকত মানুহে পইচা বিনিয়োগ কৰিছে এজ এ পেৰেণ্ট হিচাপে এজ এ গাৰ্জেন হিচাপে আমি কি কৰিব লাগিব আমি ভৱিষ্যত প্ৰজন্মক কেনেকৈ বাদ দেখুৱাব লাগিব কমপ্লিটলি অভাৰঅল অসমৰ ফাইনেন্সিয়েল ষ্ট্ৰাকচাৰটোৰ বিষয়ে জানিব পাৰিম অকণমান মানুহক আপোনাৰ বিষয়ে জনাওক তাৰ লগতে আমি বাকীখিনি কথা জানিম ধন্যবাদ মই প্ৰথমতে ফাইনেন্সিয়েল লিটাৰেচি কি হয় এই বিষয়ে অলপমান ক'ব বিচাৰোঁ ফাইনেন্সিয়েল লিটাৰেচি বুলি ক'লে আমাৰ দৈনন্দিন জীৱনত যিবোৰ আমি বিত্তীয় লেনদেন কৰোঁ টকা পইচাৰ লেনদেন কৰোঁ বস্তু ক্ৰয়ৰ পৰা আৰম্ভ কৰি পইচা জমা কৰা পইচা খৰচ কৰা সেই বিষয়ৰ ওপৰত আমাৰ যিখিনি সাম্যক ধাৰণা জ্ঞান অৰ্হতা বা দক্ষতাৰ প্ৰয়োজন সেইখিনিকে বুজায় তো সেইখিনি আমি এনেকৈ চালে সাধাৰণভাৱে যে সবৰে হয়তো এইখিনি জ্ঞান দক্ষতা আছে বুলি আমি ভাবোঁ কিন্তু নেশ্যনেল চেণ্টাৰ ফৰ ফাইনেন্সিয়েল এডুকেশ্যন NCFE তেওঁলোকৰ ডাটা মতেও এৰাউণ্ড 30% অফ ইণ্ডিয়ান পিপুল আৰ অন এন এভাৰেজ ফাইনেন্সিয়েলি লিটাৰেট হৈছে কিন্তু হ'লে কি হ'ব ইয়াৰ পিছতো আমাৰ ফাইনেন্সিয়েল লিটাৰেচি যদিও বাঢ়ি আছে কিন্তু ফাইনেন্সিয়েল স্কেমবোৰ সেই পৰিমাণে কমা নাই এতিয়াও ফাইনেন্সিয়েল স্কেমবোৰ হৈ আছে প্ৰায় আমি সচৰাচৰ দেখা পাওঁ বহুত ফাইনেন্সিয়েল স্কেম চিট ফাণ্ড স্কেম পঞ্জী স্কেমবোৰ আছে ইয়াৰ পিছতো ট্ৰেডিং এপ কিছুমানো ওলাই আহে আৰু তেওঁলোকেও ৰাইজৰ পৰা কিছুমান লোভ দেখাই মানে পইচা লৈ যায় কিন্তু যিখিনি মানুহ এই লোভৰ জালত পৰে তেওঁলোকৰ হয়তো লিটাৰেচি আছে থাকিলে কি হ'ব কিন্তু সেই লোভটোৰ কাৰণে হয়তো বহুতে মানে মেইন ৰিজনটো লোভ নেকি লোভ বুলি একজাক্টলি ক'ব নোৱাৰি দুইটা ৰিজনে আছে ফাইনেন্সিয়েল ইলিটাৰেচিটো এটা কাৰণ হয় কিন্তু লোভটো এটা ইম্পৰ্টেণ্ট কাৰণে হয় কিন্তু ফাইনেন্সিয়েল লিটাৰেচিটো বাঢ়িলে হয়তো কিছু পৰিমাণে আমাৰ এই স্কেমৰ পৰা মানুহখিনি ৰক্ষা হ'ব যিখিনি মানুহে ধৰক নজনাকৈ গৈ তেনেকুৱা ফাইনেন্সিয়েল স্কেমত পৰি যায় কিন্তু কিছুমান মানুহে মেজৰিটি বুলিয়ে কম হয় এইটো আমি সচৰাচৰ দেখা পাওঁ জনা শুনা মানুহ কাৰণ আপুনি অনলাইন ট্ৰেনজেকশ্যন কৰিব পৰা মানুহ বা মোবাইল ফোন স্মাৰ্টফোন ইউজ কৰা মানুহক আপুনি ফাইনেন্সিয়েলি ইলিটাৰেট বুলি ক'ব নোৱাৰে তো তেনেকুৱা মানুহেও আপোনাৰ গৈ এইটো কবলত পৰিছে আমি দেখা পাইছোঁ আমাৰ নিউজত এনেকুৱাকৈ ওলাইছে গতিকে লোভটো আমি মানে কণ্ট্ৰল কৰাটো বহুত দৰকাৰ এইটো ক্ষেত্ৰত আমি উই নেভাৰ গ' ফৰ ইজি আৰ্নড মানি ইজি আৰ্ন মানিটো আমি মানে ক'ৰবাত 21 দিন মে পইচা ডাবল এনেকুৱা কথা আমি ফিল্মি নিচিনা লাগিলেও মানুহবোৰে ভাবে যে ৰিয়েলিটি মোক হয়তো কিজানি দি দিব একচুৱেলি সেইটো হয়তো কিজানি দি দিব সেই বস্তুটো যাবই নালাগে আচলতে যদি কাৰোবাৰ ধৰক ইনভেষ্ট কৰা বা ট্ৰেড কৰাৰ মন আছে তেতিয়াহ'লে সেবি ৰেজিষ্টাৰ্ড কিছুমান ব্ৰকাৰ আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰি ডিমেট একাউণ্ট খুলি ষ্টক মাৰ্কেটৰ পৰা নিজে ব্ৰকাৰৰ জৰিয়তে তেওঁলোকে শ্বেয়াৰ কিনিব পাৰে বিক্ৰী কৰিব পাৰে আৰু ইনভেষ্টমেণ্ট কৰিলে সাধাৰণতে লং টাৰ্মে কৰিব লাগে ইণ্ট্ৰাডে এভৰিডে ট্ৰেডিং তেনেকুৱাবোৰ বা ধৰক আজি কিনিছোঁ দুদিন পিছতে বিক্ৰী কৰি দিম তেনেকুৱা হেৰিত যাবই নালাগে একচুৱেলি প্ৰাইচ ফ্লাকচুৱেশ্যনৰ পৰা যিটো প্ৰফিট হয় সেইটো বস্তু মানে
একচুৱেলি ৰিয়েলিটি নহয় ৰিয়েলিটিটো হৈছে ধৰক আপুনি আজি ইনভেষ্ট কৰিছে কোম্পানী এটাৰ ভাল ফাণ্ডামেণ্টেল তাৰ গোটেই যি ডিটেইলছ আছে প্ৰফিটেবিলিটি তাৰ কেপিটেল ষ্ট্ৰাকচাৰ তাৰ যিটো অপাৰেশ্যনেল প্ৰচেছ আছে গোটেইখিনি কোম্পানীৰ ডিটেইলছ জানি বুজি তেওঁলোকৰ ফিউচাৰ প্ৰস্পেক্টটো কি হ'ব সেনেকুৱাকৈ জানি মেলি কোম্পানীৰ শ্বেয়াৰটো কিনিব লাগে আৰু কিনিয়ে যে ধৰক 2 মাহ 3 মাহতে প্ৰফিট হৈ যাব তেনেকুৱা নহয় হয়তো ধৰক লং টাৰ্ম 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ 5 ইয়াৰ্ছ 10 ইয়াৰ্ছ তেনেকুৱাকৈ যদি হোল্ড কৰে তেতিয়াহ'লে তাৰ পৰা ভাল ৰিটাৰ্ণ পায় আৰু সেইটো জিনুৱাইন প্ৰফিট তাৰ মানে সেইটো ধৰক 21 দিন মে পইচা ডাবল তেনেকুৱা নহয় এক্সেক্টলি এতিয়া খুব এটা ঢৌ দেখা গৈছে ট্ৰেডিং আপুনি যে সেবি ৰেজিষ্টাৰৰ কথাই কৈছোঁ আমি সেই যিখিনি এপ বা যে সেই স্কেম পঞ্জি স্কিমৰ কথা এতিয়া কোৱা নাই ট্ৰেডিং এপতো এতিয়া মানুহে পইচা ইনভেষ্ট ট্ৰেডিং মানে নৰ্মেল সেবি ৰেজিষ্টাৰ্ড যিবিলাক এপতো এতিয়া লাহে লাহে বহু মানুহে ইনভেষ্ট কৰিবলৈ লৈছে এইটো এটা প্ৰফেশ্যন হিচাপে ট্ৰেডিংটো লৈছে সেই প্ৰফেশ্যন ল'বলৈ যাওঁতে আমিতো বেকটো চাব লাগিব কোম্পানীয়ে কিহত ইনভেষ্ট কৰিছে কি হয় গোটেই বস্তুখিনি চাই পিনি আপুনি বহুত ইম্পৰ্টেণ্ট কথা এটা ক'লে সেইটোৱে ট্ৰেডিং যদি কৰিব যায় তেওঁ একচুৱেলি জানি শুনি যাব লাগে আপুনি যেনিবা এতিয়া ডক্টৰ নহয় আপুনি যদি এজন মানুহক মোক ট্ৰিটমেণ্ট কৰে চাৰ্জাৰী কৰিব বুলি কয় আপুনি যদি মোক চাৰ্জাৰী কৰে আৰু যদি মই মৰি যাওঁ দেন দিছ উইল বি ডিক্লেয়াৰ্ড এজ মাৰ্ডাৰ কিন্তু আপুনি যেতিয়া এজন ডক্টৰ হ'ব চাৰ্টিফাইড প্ৰফেশ্যনেল ডক্টৰ হ'ব আপুনি যদি ট্ৰিটমেণ্ট কৰে বাই চান্স হয়তো মৰি গ'লেও সেইটো কিন্তু মাৰ্ডাৰ নহয় ঠিক আছে আৰু সিমিলাৰলি এতিয়া মই ধৰক ট্ৰেডিং নজনাকে এইটো লাইনত মোৰ একো নলেজেই নাই মই জাষ্ট লাগে পইচা তো তেনেকুৱাত মই যধে মধে ধৰক একো মেথডলজি নাজানো একো ষ্ট্ৰেটেজি নাজানো মানে ষ্টক মাৰ্কেটে কেনেকৈ বিহেভ কৰে তাৰ অপাৰেশ্যনেল প্ৰচেছটো কি তো এই গোটেইবোৰ কথা একজাক্টলি নাজানি তেওঁ যদি মানে মাৰ্কেটত ইনভেষ্ট কৰে তো সেইটো মাৰ্ডাৰতকৈ আৰু বেলেগ অন্য নহয় শ্বৰ্ট টাৰ্মত তেখেতৰ আৰ্ণ হ'লেও কিন্তু শ্বৰ্ট টাৰ্ম মানে কি ধৰক আপুনি 5টা ট্ৰেড লৈছে হয়তো 3টা ট্ৰেডত আৰ্ণ হৈ গৈছে প্ৰফিট হৈ গৈছে সেই বুলি আপুনি মানে নিজে জানা নাই বস্তুটো ধৰক তাৰ ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকৈ কৰে টেকনিকেল এনালাইচিছ কেনেকৈ কৰে তাৰপিছতে আপোনাৰ গোটেই ইকনমিক নলেজখিনিও লাগিব ধৰক এতিয়া যিটো আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট তাৰ ওপৰত নলেজ লাগিব FII ডাটাটো চাব লাগিব যিটো ডমেষ্টিক ইনভেষ্টমেণ্ট সেইবোৰ ডাটাবোৰ লাগিব গোটেই ডাটাখিনি লাগিব ইনফৰমেশ্যন আপ টু ডেট হৈ থাকিব লাগিব বহুখিনি কথা নিজে জানি ল'ব লাগিব নজনাকৈ গ'লে মানে কি হয় ধৰক দুটা এটা মানে কি আমি টুক্কা মাৰা বুলি কৈ যে তেনেকুৱাকৈ প্ৰফিটটো হৈয়ে যায় কেতিয়াবা সেইটো প্ৰফিট হ'লেই যে মই ট্ৰেড শিকি গৈছোঁ ট্ৰেডিং শিকি গৈছোঁ তেনেকুৱা নহয় ট্ৰেডিং শিকিবলৈ হ'লে তাৰ কিছুমান কোৰ্চ আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ফাইনেন্স বুলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান ইনষ্টিটিউট আছে তেওঁলোকে এনেকুৱা কোৰ্চ দিয়ে তাৰপিছতে NISM আছে নেশ্যনেল ইনষ্টিটিউট ফৰ ছিকিউৰিটিজ মাৰ্কেট তেওঁলোকে কিছুমান কোৰ্চ দিয়ে সেইবোৰ কোৰ্চ কৰি তাৰপিছতে নিজে প্ৰেক্টিকেলি কিছুমান ট্ৰেডিং ফাৰ্ম আছে তেওঁলোকৰ লগত কাম কৰি যদি ট্ৰেডিং শিকি তেনেকুৱাকৈ কৰে দেন ইটছ অ'কে ৱেল এণ্ড গুড মে বি এ ভেৰি গুড কেৰিয়াৰ এই ক্ষেত্ৰত মই এটা কথা পইণ্টটো মই লওঁ মোক আজি 2 দিনমানৰ আগত এগৰাকী অকণমান বয়স হোৱা লেডি এগৰাকীয়ে ফোন কৰিছে মই ঘৰত এনেই থাকোঁ কৈছে মোৰ ঘৰত খুব বেলেগ কাম নাই কৰিবলৈ মই ট্ৰেডিঙকে শিকোঁ নেকি বুলি মোক কৈছে তেখেতক মই সুধিলোঁ আপুনি ট্ৰেডিঙৰ বিষয়ে মই নকৰিবলৈ তেখেতক কোৱা নাই কৰক কিন্তু মই তেখেতক কৈছোঁ যে বস্তুখিনি আপুনি নিজে জানক পঢ়িবলৈ শিকক ফাণ্ডামেণ্টেলছখিনি কৰিব পাৰে আৰু ফাণ্ডামেণ্টেলছখিনি মেইন বস্তু আৰু তেওঁ শিকিব পাৰে কিন্তু ইউটিউবত এনে ভিডিঅ' চাই কেইটামান ভিডিঅ' চাই যে মই শিকি গৈছোঁ তেনেকুৱা নহয় জাষ্ট তেওঁলোকে মানে কেনেকৈ কিনিব লাগে কেনেকৈ বিক্ৰী কৰিব লাগে সেইখিনি বস্তু জানে কিন্তু এতিয়া কোনটো একজাক্টলি কিনিব লাগিছিলে কোনটো সময়ত কিনিব লাগিছিলে সেই বস্তুখিনিয়ে মানে মেইন টেকনিকেল কথা ইয়াৰ বাহিৰেও মেইন ফাণ্ডামেণ্টেল এনালাইচিছ হওক এতিয়া প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট এখন এনালাইচিছ কৰিবলৈ হ'লে তেওঁৰতো ফাইনেন্সৰ নলেজ থাকিব লাগিব একাউণ্টছৰ নলেজ থাকিব লাগিব তো সেইটো কথা এইখিনি কথা নজনাকৈ মানে এনে ওপৰে ওপৰে কৰি থাকিলেতো আৰু নহ'ব ন আমি আজিৰ ভিডিঅ'টো একচুৱেলি বিত্তীয় সাক্ষৰতা মানে এই আমাৰ ফাইনেন্সিয়েল যি লিটাৰেচি তাৰ ওপৰত কৰিব বিচাৰিছোঁ যিহেতু আটাইতকৈ দেখা যায় যে আমি খুব এটা লোভৰ বলি হওঁ প্ৰথম কথা তাৰ লগতে এটা দেখা যায় প্ৰথম অৱস্থাত এইবিলাক কেনেকৈ আৰম্ভ হয় তাৰ বিষয়ে মই অলপ কৈ লৈছোঁ কোনোবা দুজনে পইচা আৰ্ণ কৰিছে গাড়ী দুখন চলাই দেখাব ভালকৈ তেনেকৈ প্ৰথম লোভটো ক্ৰিয়েট হয় তাৰপিছত সেইটো লোভৰে জালত সকলোৱে পৰি এটা চেইন বনি যায় যিটো গৈ পিনি এটা ডাঙৰ বম হয়গৈ আৰু সেই বমটো এদিন নহয় এদিনটো ফুটিব লাগিব সেইটো যিদিনা ফুটিব সকলোৰে আমি এটা বস্তু আমি ৰেচনেলি চাব লাগে ছাপ'জ আজি
যদি মই আপোনাক 1000 টকা দিওঁ আৰু আপুনি সেই 1000 টকা ক'ত ইনভেষ্ট কৰি এনেকুৱা কি জায়গা আছে যে এনেকুৱা কি মানে ইনভেষ্টমেণ্ট এভিনিউ আছে যে আপুনি ইনভেষ্ট কৰি মোক 1 সপ্তাহৰ ভিতৰতে মোৰ পইচাখিনি ডাবল কৰি দিব তো এইখিনি আগতে চিন্তা কৰিব লাগিব তো অবভিয়াছলি এনেকুৱা একো নাই আমি যদি আজি 1000 টকা বা 1 লাখ টকা ইনভেষ্ট কৰোঁ এটলিষ্ট 1 ইয়াৰ লাগিব তাৰ ৰিটাৰ্ণখিনি ডাবল হ'বলৈ হ'লে এটলিষ্ট 1 ইয়াৰ লাগিব আপুনি যিকোনো মানে আপোনাৰ ধৰক বিজনেছ মডেল এটাই আনক লাগিলে যিকোনো ষ্টাৰ্টআপে খোলক আপুনি আৰম্ভ কৰাৰ লগে লগে উইদিন 15 ডেজ আপোনাৰ ৰিটাৰ্ণটো তেনেকৈ নাহে ন তো আৰু এক্সিষ্টিং বিজনেছ এটাতো যদি তেওঁ ইনভেষ্ট কৰে তথাপিও মানে উইদিন ইমান শ্বৰ্ট পিৰিয়ড ইমান ডাঙৰ ৰিটাৰ্ণ নাহে তো এইটো ক'তো এনেকুৱা সম্ভাৱনাই নাই যিটো বস্তু পচিবলেই নহয় তো তাৰ পিছত আমি যোৱাটো মানে অবভিয়াছলি এইটো মানে এটা মিনিংলেছ কাম ইয়া বহুতে এই ক্ষেত্ৰত এটা কমেণ্ট কৰা দেখা যায় বা বহুতৰ টেন্ডেন্সি এইটো থাকে মাজে জীৱনত ৰিস্ক নললেনো কি কৰিব ব্যৱসায়টো ৰিস্ক আছে বহুতেতো এনেকুৱা কমেণ্ট দিয়ে যে আজি আপুনি গৈ আছে গৈ পিনি খোজকাঢ়ি গৈ আছে কোনোবাই আপোনাক পিছফালৰ পৰা খুটা পাৰি দিব পাৰে তাতো ৰিস্ক আছে দাদা ৰিস্ক আছে আৰু সেইটো ৰিস্ক আৰু ফাইনেন্সিয়েল যিটো আপুনি মূৰ্খামি কৰিব গৈছে সেইটো এটা ৰিস্কৰ মাজত কমপ্লিট ডিফাৰেণ্ট বস্তু হয় ন চাওক আপুনি এতিয়া ড্ৰাইভিং কৰে আপোনাৰ নিজৰ লাইসেন্স আছে আপুনি ড্ৰাইভিং শিকি ড্ৰাইভিং কৰি আছে হয়নে নহয় তো মই জাষ্ট আগতে এনেকুৱা এটা কথা কৈছিলোঁ অলৰেডি তো আপুনি শিকি যেতিয়া ড্ৰাইভিং লাইসেন্স লৈ যেতিয়া আপুনি গাড়ী চলাব তেতিয়া এক্সিডেণ্ট হোৱাটো ৰেচনেল কথা হ'বও পাৰে বাই চান্স হ'ব পাৰে কিন্তু এতিয়া মই ড্ৰাইভিং কৰিব ধৰা নাজানো তো মই যদি ড্ৰাইভ কৰিব যাওঁ সেইটো ৰিস্ক আৰু দুটা ৰিস্কৰ মাজত এটা হৈছে কেলকুলেটেড ৰিস্ক এটা আনকেলকুলেটেড হয়নে নহয় এইটো হৈছে কথা তো ৰিস্কটো আমি যেতিয়া ৰিস্কটো ল'ম সদায় আমি ৰেচনেলিটিটো চাব লাগে অকল হাই প্ৰফিট দেখিলে যে হাই প্ৰফিট হাই ৰিস্ক এনেকুৱা কথা অকল মানে কি ক'ম এইটো ইৰেচনেল তাৰমানে এইটো ক্ষেত্ৰত আৰু এটা যেতিয়া এইখিনি পাতি আছিলোঁ বেলেগ এটা কথা সুধোঁ যে মানুহে ইনভেষ্টমেণ্টটো এতিয়া শ্বেয়াৰত আছে বা মিউচুৱেল ফাণ্ড আপোনাৰ মতে কোনটো কৰিব লাগে মানুহে মই ছাজেষ্ট নকৰোঁ জাষ্ট আপোনাৰ পইণ্ট অফ ভিউতে জানিব বিচাৰিম চাওক এতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটোও ভাল শ্বেয়াৰত ইনভেষ্ট কৰাটোও ভাল এতিয়া যিসকল মানুহৰ শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ ওপৰত বৰ বিশেষ জ্ঞান নাই নিজে ভালকৈ ইনভেষ্টখিনি কৰিব নোৱাৰে কোনটো শ্বেয়াৰ ভাল হ'ব কোনটো শ্বেয়াৰ কেতিয়া কিনিব কেতিয়া বিকিব এনেকুৱা আইডিয়া নথকা মানুহে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাই ভাল কাৰণ মিউচুৱেল ফাণ্ড হাউচবোৰ যে আছে তেওঁলোকে যিবোৰ ফাণ্ড মেনেজাৰ থাকে এইসকল হৈছে আপোনাৰ এক্সপাৰ্ট মানুহ তেওঁলোকৰ প্ৰফেশ্যনেল হয় ফাইনেন্সিয়েল মাৰ্কেটৰ ওপৰত ভাল নলেজ আছে তেওঁলোকে ভালকৈ ইনভেষ্ট কৰে আৰু সেইকাৰণে যদি নলেজ নথকা মানুহখিনিৰ কাৰণে মই ছাজেষ্ট কৰিম তেওঁলোকে ডাইৰেক্ট মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক ইমান চিন্তা কৰি লাভ নাই আৰু মোটামুটি ভালেই এটা ৰিটাৰ্ণ আহে মইতো ভাবোঁ আমি মানে এনেকৈ নৰ্মেল যি ডিপজিট কৰি ৰাখোঁ FD বা RDবোৰ তাতকৈ বহুতখিনি বেছি আহে মিউচুৱেল ফাণ্ডত কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ আগতো বহুতখিনি কথা জানি ল'ব লাগে ধৰক তাতে এক্সপেন্সেছ ৰেচিঅ' বুলি এটা ৰেচিঅ' আছে সেইটো কি হয় সেইটো জানিব লাগিব এক্সপেন্সেছ ৰেচিঅ'টো হৈছে আপোনাৰ ইনভেষ্টমেণ্ট ধৰক কৰি আছে লাষ্টত যেতিয়া আপুনি ৰিটাৰ্ণটো ল'ব আপুনি মিউচুৱেল ফাণ্ডটো চেল কৰি দিব তেতিয়া আপোনাৰ যি প্ৰফিট হ'ব সেই প্ৰফিটৰ এটা পাৰ্চেণ্ট তেওঁলোকে কাটি ৰাখিব প্ৰফিট বুলি নহয় গোটেই ইনভেষ্টমেণ্টৰ ওপৰত এটা পাৰ্চেণ্ট কাটিব ৰাখিব ধৰক আপুনি 10 লাখ ইনভেষ্ট কৰিছে তাৰে ওপৰত এটা তেওঁলোকে এক্সপেন্সেছ ৰেচিঅ' হিচাপে মিউচুৱেল ফাণ্ড হাউচ এক্সপেন্সেছ বুলি তেওঁলোকে এটা কাটি ৰাখিব আপোনাৰ টকাখিনি যে মেনেজ কৰিব তেওঁলোকে তাৰ বাবদ মানে এইখিনি ৰাখিব ইয়াৰ বাহিৰেও বহুতখিনি থাকে ষ্টেম্প ডিউটি থাকে তাৰপিছতে টেক্স থাকে আপোনাৰ লং টাৰ্ম কেপিটেল গেইন টেক্স থাকে এইবোৰ টেক্স থাকে এইবোৰ বস্তু জানি ল'ব লাগে এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিয়ে যে দেখাই আছে মোৰ প্ৰফিটটো পূৰা বাঢ়ি আছে এই গোটেইটো একজাক্টলি তেওঁৰ প্ৰফিট নহয় কাৰণ যেতিয়া তেওঁ চেল কৰিব তাৰপিছত কাটি ৰখাৰ পিছত যিখিনি পাব সেইটোহে তেওঁৰ একজাক্ট ফিগাৰ এটা ট্ৰেণ্ড অসমত নতুনকৈ ট্ৰেণ্ড ছেট হৈছে যে একেবাৰে সৰু সৰু ল'ৰাই ট্ৰেডিং কৰিবলৈ আহিছে যে একেবাৰে ক্লাছ 12 পাছ কৰা ল'ৰা বা কোনোবা মেট্ৰিক পাছ কৰিয়ে ট্ৰেডিং কৰিবলৈ গৈছে বেলেগ একো নকওঁ মই নপঢ়োঁ ট্ৰেডিং কৰিম এতিয়া তেওঁ সেই ল'ৰাজন গৈছে দেউতাকৰ পইচা অলপ বা ঘৰৰ কাৰোবাৰ পৰা পইচা লৈ গৈছে বা নিজে পাৰ্চনেলি ক'ৰবাৰ পৰা লোন লৈও গৈছে বহুতে দেখা গৈছে তাৰ বিপৰীতে আমাৰ যিখিনি জেনেৰেশ্যন আমি যিখিনি অকণমান মেচিয়ৰ্ড অকণমান যোনে নিজে পইচা আৰ্ণ কৰিছে কিন্তু সেই মানুহখিনি এই ট্ৰেডিঙৰ পৰা বিৰত আছে মানে আঁতৰি আছে এই দুটা আপুনি কি কয় যে এই য়ং জেনেৰেশ্যনটো কোনফালে গতি কৰি আছে একচুৱেলি তেওঁলোকে হৈছে কি বহুত কম বয়সতে মানে নজনা বস্তু জানি পেলাইছে সেইটো কথা কাৰণ কি ট্ৰেডিং কৰিবলৈ হ'লে বা আমি নৰ্মেলি বেংকত একাউণ্ট খুলিবলৈ হ'লে মাইনৰ হ'লে যে গাৰ্জেন লাগে তো এতিয়া আপোনাৰ ঘৰত মাইনৰে কি কৰি আছে যদি গাৰ্জেনে গম নাপায় কেনেকৈ হ'ব তো গাৰ্জেনে সেইটো জানিব লাগে ন মোৰ ল'ৰাই পইচাখিনি নি কি কৰিব তো
লৰাইটো যেতিয়া ট্ৰেডিং একো নাজানে হা ই শেয়াৰ মাৰ্কেট কি বস্তু নাজানে সেবি কি বস্তু বুজিয়ে নাপায় তেতিয়াহ'লে তাৰ হাতত যদি মই ইমান পইচা দি দিওঁ অবভিয়াছলি মই গাৰ্জেন হিচাপে মই লায়েবল হ'ম ওকে সেইটো কথা আৰু ইহঁতে নলেজটো পাইছে ক'ৰ পৰা জানে নাই আজিকালি ডিজিটেল হোৱাৰ পিছতে ইহঁতে আপোনাৰ গোটেই মোবাইল ফোনত গোটেই এক্সেছ কৰিব পাৰে যি আছে গোটেই এক্সেছ কৰিব পাৰে মোবাইল ফোনটোত তো ইহঁতে বহুত গেম আমি নজনা মানে বহুত গেম আছে ল'ৰাবোৰে মানে খেলি থাকে মোবাইলত প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে কিবা কিবি ঢেৰ গেম এইবোৰতো নামেই নাজানো দুটামান জানো কিবা ফ্ৰী ফায়াৰ কিবা কিবি ইহঁতে খেলি থাকে তো ইয়াৰ বাহিৰেও তো এই ভিডিঅ'বোৰ যে আহি থাকে ফেচবুক হওক বা আপোনাৰ ইউটিউবত হওক ট্ৰেডিঙৰ ভিডিঅ'বোৰ আহি থাকে সেইবোৰ চাই ভাবে যে পইচা ইয়াতে আৰ্ণ কৰিব পাৰোঁ তো মই যে ক'লো যে পইচাৰ প্ৰতি বা হেৰিৰ প্ৰতি যিটো টেণ্ডেঞ্চি সেইটো আমাৰ মানে ইনবৰ্ণ হয় বুজিছা নাই ৱেলথৰ প্ৰতি মানুহৰ যিটো প্ৰেম সেইটো মানে ইনবৰ্ণ হয় তো তাৰ এটা লিমিট লগাব লাগে তাৰ কাৰণে ৰেষ্ট্ৰিকশ্যন আমি অলপ লগাব লাগে আৰু সেইটো কাৰণে আমি ইথিকেল নলেজ অলপ দিব লাগে তো মই এইটোৱে ক'ব খুজিম যে গাৰ্জেনসকলে অলপ সতৰ্ক হ'ব লাগে ল'ৰা ছোৱালীখিনি পইচা নি ক'ত কি কৰিছে এটলিষ্ট 18 ইয়াৰ্ছ নোহোৱালৈকে তেওঁলোকৰ হাতত এনেকৈ যধে মধে পইচা দিব নালাগে আৰু ট্ৰেডিং এইবোৰ মানে একচুৱেলি শিকিব পাৰে কোনোবাই কিন্তু তেওঁতো ডিমেট একাউণ্টে খুলিব নোৱাৰিব ন 18 ইয়াৰ্ছ নহ'লে আপুনি কি ভাবে যে অসমৰ ফাইনেন্সিয়েল লিটাৰেচি ক্ষেত্ৰত আমি ঘৰুৱা হিচাপে নিজৰ ল'ৰা একেবাৰে সৰুৰ পৰা কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ একদম যদি মই মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে কওঁ তাৰ আজি বয়স ধৰি লওক 9 বছৰ 10 বছৰ বয়সৰ পৰা কেনেকৈ আমি আগবঢ়াই তাক কেনেকৈ লোভখিনি পাম আচলতে মোৰ সোধাৰ কুৱেশ্যনটো সেইটো বস্তু চাওক এইটো যে ক'লো ঘৰুৱা পৰিৱেশৰ পৰাই বহুত বস্তু শিকি যায় একচুৱেলি ফাইনেন্সিয়েল লিটাৰেচি বুলি ক'লে আগতে মই কোৱা হোৱা নাই তিনিটা বস্তু আহে এটা হৈছে মই এটা ৰিচাৰ্চ পেপাৰ লিখিছিলোঁ তাতে মই ৰিচাৰ্চৰ পৰা একচুৱেলি তাতে আছিলে মই ৰিচাৰ্চ কৰিছিলোঁ যে তাতে আপোনাৰ মই এটা ফাইণ্ডিংছ এনেকুৱা ওলাইছিলে দ্য বিগ 3 অফ ফাইনেন্সিয়েল লিটাৰেচি ফাইনেন্সিয়েল লিটাৰেচিৰ তিনিটা মেজৰ বস্তু আপুনি যিহেতুকে ল'ৰাটোৰ কথা ক'লে তো মই সেইকাৰণে কৈ আছোঁ ফাইনেন্সিয়েল লিটাৰেচি বুলি ক'লে ফাইনেন্সিয়েল নলেজ ফাইনেন্সিয়েল বিহেভিয়াৰ আৰু ফাইনেন্সিয়েল এটিটিউড নলেজটো ধৰক আপুনি যিটো আপোনাৰ কোৰ্চ কাৰিকুলামৰ পৰা আহি যাব পাৰে কিন্তু বিহেভিয়াৰটো যে আৰু এটিটিউড বিহেভিয়াৰটো আপোনাৰ ঘৰুৱা পৰিৱেশৰ পৰা তাৰ জেনেৰেট হ'ব তাৰ আৰু যিটো এটিটিউড সেইটো আপোনাৰ কিছুমান ইনবৰ্ণ বায়'লজিকেল কিছুমান ফেক্টৰছ থাকে তাৰপিছতে আপোনাৰ এনভাইৰনমেণ্টেল কিছুমান ফেক্টৰ থাকে তো বিহেভিয়াৰ আৰু এটিটিউড কমপ্লিটলি তাৰ ইনবৰ্ণ আৰু এনভাইৰনমেণ্টেল বুজি পাইছে নাই আৰু যিটো আমি এডুকেশ্যনৰ কথা কৈছোঁ সেইটো আপুনি আউটডোৰ বাহিৰৰ পৰা তেওঁলোকে ল'ব পাৰে স্কুল কলেজ ইউনিভাৰ্চিটি বা ধৰক যি আমাৰ আজিকালি অনলাইন ষ্টাডি মেটেৰিয়েলছবোৰ আছে নলেজটো তেওঁলোকৰ পৰা তাৰ পৰা আহি যাব পাৰে কিন্তু বিহেভিয়াৰটো এইটো আপোনাৰ ঘৰুৱা এনভাইৰনমেণ্টেই হয় মানে আমাৰ ওচৰত কণ্ট্ৰলেবল দুটা বস্তু হ'ল এটা হ'ল আউটডোৰটো আমি কণ্ট্ৰল কৰিব পাৰিম নলেজ আৰু বিহেভিয়াৰ এটিটিউডটো যে সেইটো বহুত ইনবৰ্ণ ফেক্টৰৰ পৰা হৈ থাকে কিছুমান চাব ল'ৰা ছোৱালী বহুত ডাঙৰ হ'লেও মানে তাৰ যিটো চাইল্ডিছ নেচাৰ সেইটো মানে ঠিক নহয় এনেকুৱা বহুত আছে তো সেইটো কথা এটিটিউডৰ ওপৰত মানে ইমান কণ্ট্ৰল নাথাকে এতিয়া সৰু ল'ৰা ছোৱালীক পইচা হেণ্ডেল কৰিবলৈ দিব লাগে নে নালাগে এক্সেছ পইচাৰ কথা কোৱা নাই নৰ্মেল ধৰি লওক আজি কিবা এটা বজাৰ কৰিবলৈ দিয়া হয় আমাৰ ঘৰত মানে আমাৰ গাঁৱৰ পৰিয়াল তাত অসমত প্ৰথম ফাইনেন্সিয়েল এৱেৰনেছটো আৰম্ভ হয় জাষ্ট বজাৰখন কৰা পৰা দিব লাগে সেইটো দিব লাগে সেইকাৰণে কৈছোঁ যে লিমিটটো ৰাখিহে দিব লাগে বুজিছে নাই দিব লাগে সেইকাৰণে দিলে সি কেনেকৈ কি পইচা খৰচ কৰিব লাগে পইচা কেনেকৈ জমা কৰিব লাগে সেইবোৰ বস্তু সি মোটামুটি শিকে কিন্তু যদি তাৰ হাতত এক্সেছ যায়গে সি আপোনাৰ আননেচেচাৰী ইউজ কৰিব জমা কৰিব ক'ত কি কৰিব যধে মধে মানে মিছ ইউজ হ'ব ফাণ্ড সেইখিনি মনিটৰ কিন্তু সেইখিনি পেৰেণ্টছে কৰিব লাগিব চ' এয়া আছিল আজিৰ ভিডিঅ' এয়া আছিল আজিৰ পডকাষ্ট ফৰ্মেটৰ ভিডিঅ' যিটো ভিডিঅ' আমি তেজপুৰত শ্বুট কৰিলোঁ ডক্টৰ সঞ্জীৱ দাসৰ লগত যি হ'ল PhD ইন ফাইনেন্সিয়েল লিটাৰেচি ভিডিঅ' কৰিবলৈ মই চৰাইদেউৰ পৰা আহি তেজপুৰত তেখেতৰ পৰা সময় লৈ ভিডিঅ'খিনি কৰিলোঁ যাতে অকণমান আপোনালোকক এই ক্ষেত্ৰত আমিও এৱেৰ কৰিব পাৰোঁ যে কি চিটুৱেশ্যন চলি আছে কেনেকৈ কি কৰি আছে এতিয়া ধন্যবাদ থাকিল আপোনাক থেংক ইউ আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ পডকাষ্ট তেখেতৰ লগত বা এনেকুৱা যোনখিনি মানুহে নিস্বাৰ্থভাৱে কিছু কাম কৰি আছে সেইখিনি মানুহৰ লগত আমি ডেফিনেটলি পডকাষ্ট আকাৰে আপোনাক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মই বিচাৰিম যে এই ভিডিঅ'টো আপোনালোকে ফেমিলি গ্ৰুপত শ্বেয়াৰ কৰক কাৰণ ইয়াত এই ফাইনেন্সৰ কথাখিনি আমি অকণমান হ'লেও অকণমান সময়তো আমি বহুতখিনি বিতংকে পাতিবলৈ চেষ্টা কৰিছোঁ আৰু কিবা কিবি ইনক্লুজন কৰিব থাকি গ'ল নেকি কমেণ্ট আকাৰে জনাবলৈ একেবাৰে নাপাহৰিব আৰু কেনেকুৱা ধৰণৰ পডকাষ্ট লাগে ফাইনেন্সৰ ওপৰত আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ